আজি আমি ৰস সম্পৰ্কে আলোচনা কৰিম। আমি যিদৰে নানা ধৰণৰ সুস্বাদু খাদ্য খাই ভাল পাওঁ বা সোৱাদ পাওঁ, ভাল এখন কিতাপ পঢ়ি কিন্তু তাতকৈ বেছি সোৱাদ পাওঁ, কিয়নো এখন ভাল কাব্যই আমাৰ মানসিক পৰিতৃপ্তি সাধন কৰে। খোৱা বস্তুৰ সোৱাদে যিদৰে আমাৰ জিভাক তৃপ্তি দিয়ে, তেনেদৰে ভাল এখন কিতাপত প্ৰকাশ পোৱা মনোমোহা ভাৱে আমাৰ মনক তৃপ্ত কৰে। মনক তৃপ্ত কৰাৰ বাবে জিভাৰ সোৱাদতকৈ কিন্তু কাব্যই দিয়া মানসিক তৃপ্তিৰ স্থায়িত্ব বেছি। কাব্যত নিহিত থকা এনে মানসিক আনন্দ দিয়াৰ বিশেষ গুণৰ বাবে পাঠকে এখন কাব্য পঢ়ি কিন্তু অসাধাৰণ তৃপ্তি লাভ কৰে, আৰু ইয়ে হৈছে ৰস। এই তৃপ্তি বা আনন্দ কিন্তু মনেৰেহে অনুভৱ কৰিব পাৰি। ইয়াক ভাষাৰে সম্পূৰ্ণৰূপে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰি। ৰস শব্দৰ উৎপত্তি হৈছে ৰসিত শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে আস্বাদিত, অৰ্থাৎ যিটো ৰসিত বা আস্বাদিত হয় সিয়ে হৈছে ৰস। আমি যিদৰে বিভিন্ন উপাদান যোগ কৰি নানা তৰকাৰী, চৰ্বত আদিৰ সোৱাদ ভিন্ন ৰূপত লওঁ, ঠিক তেনেদৰে কাব্যত নানা ভাৱৰ সংমিশ্ৰণৰ ফলতে সৃষ্টি হয় ৰসৰ। ৰসৰ সংজ্ঞা বিভিন্ন আলংকাৰিকে বিভিন্ন ধৰণে দিছে। নাট্যশাস্ত্ৰৰ প্ৰণেতা ভৰতমুনিয়ে কৈছে যে ৰসৰ অবিহনে কাব্যৰ কোনো অৰ্থই হ'ব নোৱাৰে। এই ৰসৰ অনুভূতি কেনেকৈ জাগি উঠে সেই বিষয়ে ভৰতৰ সুপ্ৰসিদ্ধ সূত্ৰটো হৈছে বিভাৱানুভাৱ ব্যভিচাৰী সংযোগাদ্ৰচ নিষ্পত্তিঃ, অৰ্থাৎ বিভাৱ, অনুভাৱ আৰু ব্যভিচাৰী ভাৱৰ সংযোগত ৰসৰ নিষ্পত্তি হয়। আলংকাৰিক বিশ্বনাথৰ মতে ৰসাত্মক বাক্য হৈছে কাব্য। তেওঁৰ মতে ৰসৰ অবিহনে কাব্যক কাব্য বুলিব নোৱাৰি। বিভিন্ন আলংকাৰিকে ৰসৰ সংজ্ঞা বিভিন্ন ধৰণে দিছে যদিও সকলোৱে কিন্তু একেমুখে স্বীকাৰ কৰিছে যে ৰসৰ স্বৰূপ হৈছে আনন্দ, আৰু এই আনন্দ সকলো লৌকিক আনন্দৰ ঊৰ্ধত। আজি আমি ৰস আৰু ৰসৰ সংজ্ঞা সম্পৰ্কে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ শ্ৰেণীত ৰসৰ 9টা প্ৰকাৰ সম্পৰ্কে বিতংভাৱে আলোচনা কৰিম।